নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আদ্য ঋতুৰ নিষিদ্ধ কাম। প্ৰথম ঋতুমতী কন্যাই বিচনাত শুব নালাগে। পাউডাৰ, স্নো, প্ৰসাধন আদি ব্যৱহাৰ কৰিব নালাগে। সূৰ্য চন্দ্ৰ চোৱা নিষিদ্ধ। ঘি, মৌ, গাখীৰ, আমিষ, তামোল, পাণ আদি খোৱা নিষিদ্ধ। দিনত নিদ্ৰা যোৱা, কন্দা কটা কৰা, কাজিয়া কৰা আদি কৰিব নালাগে। নদী পুখুৰীত গা ধুব নালাগে। টেঙা, তিতা, জ্বলা, কেহা খাদ্য খাব নালাগে। আইনা চোৱা, চুলি ফনিওৱা আদি কৰ্ম কৰা নিষেধ। আদ্য ঋতুমতী কন্যাই এইবোৰ নিয়ম পালন কৰিলে ভৱিষ্যত সুখৰ হয়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।